প্ৰায় 500 বছৰ পুৰণি ঐতিহাসিক নামঘৰ ঢেকীয়াখোৱা বৰনামঘৰলৈ মাধৱদেৱে প্ৰতিষ্ঠা কৰা এইভাগ নামঘৰ। ঐতিহাসিক ক্ষেত্ৰত মানে বহুত পুৰণি এইভাগ নামঘৰ। দেখুৱাম আপোনালোকক কি আছে এই নামঘৰত। ইমান শান্ত পৰিৱেশ। আগতে বহুতবাৰ গৈছোঁ আমি, আজি আকৌ এবাৰ আমাৰ ইয়াৰ পৰা মানে যোৰহাটৰ পৰা যাব হৈছে কাৰণে আকৌ এবাৰ ওলাই আহিছোঁ এই নামঘৰ ভাগক দৰ্শন কৰিবলৈ। বলক চাওঁ। পূৰা লাইন লাগিছে ন? তেলৰ অভাৱ হৈয়ে আছে মানে? অভাৱ নহয়, কিন্তু হেৰি কি কয় মানে মানুহবোৰে ভয়ে ভয়ে থৈ যে ভয়তে ন শেষ হয় বুলি, নাটনি হয় বুলি গেছৰ নিচিনাকৈ। আমি ফাইনেলি তেল পালোঁ দেই, ইমানেই ভিৰ ইয়াত। এয়া আমি ঢেকীয়াখোৱা বৰনামঘৰৰ ফালে সোমাই গৈছোঁ। যোৰহাট টাউনৰ পৰা প্ৰায় 12 কিলোমিটাৰ পূব দিশত আহি এইফালে পূব দিশত আহি 37 নং ঘাইপথত পৰা সোমাই প্ৰায় 3.5 কিলোমিটাৰমান হ'ব। সোমাই আহিব লাগে ঢেকীয়াখোৱা বৰনামঘৰলৈ। এয়া আমি সোমাই আহি আছোঁ। ৰাস্তা ঠিকে আছে বাৰু। 3 কিলোমিটাৰতকৈ বেছি হ'ব নেকি? ৰাস্তাটো ভাল বাৰু। হ'ব ন? হ'ব 3.2 3.3 মান তেনেকুৱাই হ'ব। ঢেকীয়াখোৱা বুলি কিন্তু মাধৱদেৱে দিয়া নাই নামটো। মানুহে দিয়ে। মানুহে দিছে। কেইকলিটা লগাই আমি ওলাই আহিছোঁ। এয়া নাম প্ৰসংগ ইয়াত চলি আছে। এতিয়া যাওঁ আমি ভিতৰলৈ চাওঁ। এছিয়া বুক অফ ৰেকৰ্ডছ। ইণ্ডিয়া বুক অফ ৰেকৰ্ডছতো আছে। বিৰাট শান্ত পৰিৱেশ, ইমান ধুনীয়াকৈ নাম প্ৰসংগ চলি আছে। সঁচাকৈ মনটো পবিত্ৰ হৈ যায় ইয়ালৈ আহিলে। আহঁত গছ লাগি আছে ন? বৰগছজোপাতে হৈছে। আমাৰ এইখন গাঁৱতে জন্ম, এইখন গাঁৱৰে আমি নামঘৰৰ ভকতে দিয়া। বিৰাট ভাল লাগে এইটো পৰিৱেশ, শান্ত পৰিৱেশ চলি আছো আৰু তেখেতৰ আশীৰ্বাদ। এহাল তাকে। ঠিক আছে বাৰু। এয়া আমি ইয়াৰে ভকত এজনক লগ পালোঁ, ভাল লাগিলে কথা পাতি। আৰু এই ভাগ হৈছে শ্ৰী শ্ৰী মাধৱদেৱে ভৰি ধোৱা মহাভাগ। লোকমান্য আছে ইয়াৰে, বহুতো মুখে মুখে চলি আহিছে যে শ্ৰী শ্ৰী মাধৱদেৱে দিহা নদীৰ কাষত এই স্থানতে মানে ভৰি ধুইছিলে। এইভাগ হৈছে গছৰ মূঢ়া। এইভাগ বহু পুৰণি এইভাগ মূঢ়া ইয়াত সংৰক্ষণ কৰি থৈ দিয়া হৈছে। চাৰিওফালে সেউজীয়া বটবৃক্ষ, ইমান ধুনীয়া ধুনীয়া পুৰণি গছ আছে নহয় ইয়াত। প্ৰকৃতিৰ মাজত একদম শান্ত পৰিৱেশ। আহিলে সঁচাকৈ মনটো ভাল লাগি যায় একেবাৰে। আমি ইয়াত চাহ খাবলৈ বহিছোঁহি। ওচৰ চুবুৰীয়া ৰাইজসকলে ইয়াত ভকতসকলে মানে আলহীক বহুত ভালকৈ শুশ্ৰূষা কৰে। চাহ খুৱাইহে পঠিয়ায় আৰু চাকি বন্তি জ্বলোৱাৰ পিছতে কয় যে চাহ খাই যাব, চাহ খাই যাব।
এতিয়া আমি মাছ আৰু কাছ চাবলৈ আহিছোঁ। কাছও আছে ইয়াত। কাছ ন? সেইটো কাছ। এইকেইটা মাছ এতিয়া ডাঙৰ হৈ গ'ল। দেখিছা অবিচ? তুমি দেখিছা নাই? কি দেখিলা? কাছ মাছ বুলি নকয়। এইকেইটা মাছ। এইফালে আছে ৰংগমঞ্চ। নামঘৰৰ পিছফালে আছে ৰংগমঞ্চ। ইয়াতে ভাওনা হয়। ইয়াত বিহু প্ৰগ্ৰেমো হয় ন? চব হয়। ইমান ধুনীয়াকৈ ফুলি আছে গোলাপবিলাক। ধেৰ ফুলিছে। আৰু এজোপা আছে সেইজোপা। পাকখনৰ পৰা ওলাবই খোজা নাই ন অভি? ব'লা ভিতৰলৈ যাওঁ নামঘৰৰ ব'লা। আৰু হ'ব প্ৰসাদ বিতৰণৰ কাৰণে এয়া পলিথিন দিছে, মানে গাইপতি এনেকৈ পলিথিন দিছে। এইটো ডিছ মানে পায়স দিব ন? পায়স দিয়ে। এনেই নৰ্মেলি পায়স দিয়ে। এয়া পলিথিন পায়স দি আছে। পায়স এয়া প্ৰসাদ বিতৰণ হৈ আছে। ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা আমি এতিয়া ওলাই আহিছোঁ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। আপোনালোকৰ কমেণ্ট পালে মই বহুত উৎসাহ পাওঁ ভিডিঅ' বনাবলৈ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।